এই মুহূৰ্তত আপোনালোকে চাই আছে আসাম ডিজিটেল পইণ্ট ইউটিউব চেনেলটো। প্ৰিয় দৰ্শকসকল, আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ওলাইছে। কোভিড প্ৰট'কলক বিৰোধিতা কৰা দল সংগঠনকো সমালোচনা হিমন্ত বিশ্ব শৰ্মাৰ। একাংশ দল সংগঠনে জাতিটোক আৱেগিক কৰিছে। ৰাতিটোৰ ভেলাঘৰত থাকি বিহু উদযাপন কৰিলে অসমীয়া যুৱক কোভিডত আক্ৰান্ত হ'ব। চৰকাৰৰ সিদ্ধান্তক বিৰোধিতা কৰা সংগঠনে যুৱকসকলক বেমাৰী হোৱাটো বিচাৰে নেকি? অসমীয়া যুৱকক নিৰোগী কৰি ৰখাসকল প্ৰকৃত অসমপ্ৰেমী। বিহুৰ নামত আৱেগৰ সৃষ্টি কৰি অসমীয়া যুৱকক ৰোগীৰ কৰিব বিচৰাসকল অসম বিৰোধী। 1 জানুৱাৰীত ৰাজ্যত কোভিড আক্ৰান্তৰ সংখ্যা আছিল 90 জন, কিন্তু আজি ৰাজ্যত আক্ৰান্তৰ সংখ্যা হৈছে 3500 জন। এই দুয়োটাৰ মাজত তুলনা হ'ব পাৰে নেকি? কোভিডৰ পৰিস্থিতি বেয়া হোৱাৰ বাবেই কঠোৰ সিদ্ধান্ত লোৱা হৈছে, এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কঠোৰ নিয়ম নিদিলে অধিক লোক কোভিডত আক্ৰান্ত হ'ব। তেতিয়া লকডাউন ঘোষণা কৰিবলৈ চৰকাৰ বাধ্য হ'ব। যদিহে কোভিডৰ নিয়মসমূহ মানি নচলে তেন্তে চৰকাৰে লকডাউন দিবলৈ বাধ্য হ'ব। লগতে লকডাউন দিলে ৰাইজৰে অসুবিধা হয়। সেইবাবে জনতাই চৰকাৰক সহায় কৰিব লাগে। ইপিনে ভোগালী বিহুৰ সতৰ্কতা মাজেৰে উদযাপন কৰা আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কোভিডৰ সময়ত বিহু উদযাপন কৰাত সজাগ হোৱাৰ আহ্বান। বুধবাৰৰ দিনটোত ৰাজ্যত কোভিডত আক্ৰান্ত হৈছে 4000 লোক। দেশৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ জৰুৰী বৈঠক। উৰুকাৰ পালন কৰোঁতে কোভিড প্ৰট'কল মানি চলাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কোভিড সংক্ৰমণে শিখৰ চুবলৈ এতিয়াও বাকী। জানুৱাৰীৰ শেষতহে ৰাজ্যত কোভিড সংক্ৰমণে চুব শিখৰ। জানুৱাৰীৰ শেষৰ পৰা সংক্ৰমণ বৃদ্ধি হোৱাৰ আশংকা প্ৰকাশ কৰা হৈছে। দ্বিতীয়টো খবৰ হৈছে অসমত গঠন হ'ব কৃষি আয়োগ। ভোগালী বিহুৰ উৰুকাৰ দিনটোতে ব্যস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ভোগালী উৰুকা পুৱা ভাগতেই বাক্সা আৰু সৰভোগ ভ্ৰমণ কৰে মুখ্যমন্ত্ৰীয়ে। ভোগালী বিহুৰ উৰুকাৰ দিনটোতে ব্যস্ত হৈ থাকিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ভোগালী উৰুকাৰ পুৱা ভাগতে বাক্সা আৰু সৰভোগ ভ্ৰমণ কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে বাক্সা জিলা নৱদিহিৰাত কৃষি বন আৰু জৈৱ বৈচিত্ৰ্য মহাবিদ্যালয় আৰু উলুমৰা সংৰক্ষণ গৱেষণা আৰু পৰিৱেশ পৰ্যটন ক্ষেত্ৰৰ আধাৰশিলা স্থাপন আৰু 2021 আৰু 22 বৰ্ষৰ MGNৰেগা পুঁজিৰ নিৰ্মিত 107টা অংগনবাড়ী কেন্দ্ৰ উদ্বোধন কৰে। কৃষি বাণিজ্যৰ উন্নয়নৰ দিশত চৰকাৰে যথোপৰ্ণাস্তি চেষ্টা চলোৱাৰ কথা প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই অসমত বাণিজ্যিক কৃষি উৎপাদনৰ বিকল্প অন্বেষণ কৰিবলৈ বিশেষজ্ঞসকলৰ সৈতে এখন কৃষি আয়োগ গঠন কৰা বুলি সদৰি কৰে। ৰাজ্য চৰকাৰে চাপাগুৰি অঞ্চলত নদী খহনীয়া সুৰক্ষাৰ বাবে আঁচনি গ্ৰহণ কৰাৰ বাবে মাটি সংৰক্ষণ বিভাগক বৰ্ধিত পুঁজি আবণ্টন কৰিবলৈ আগবাঢ়িছে। লগতে কেন্দ্ৰীয় চৰকাৰ আৰু BTR প্ৰশাসনৰ সৈতে আলোচনা কৰি নৱদিহিৰা অঞ্চলত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৃষি প্ৰতিষ্ঠান স্থাপনৰো অন্বেষণ কৰি থকাৰ কথাও মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে। BPF দল নিষেধ হোৱাকৈ মই নিবিচাৰোঁ। হাগ্ৰামা মহিলাৰী মাঘ বিহুৰ শুভেচ্ছা যাচি কোনে ক'লে এই কথা? BTC প্ৰধান প্ৰমোদ বড়োৱে BTCবাসীৰ লগতে BPF দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰীক মাঘ বিহুৰ শুভেচ্ছা জনাই কয় যে তেওঁক BPF দলটো নিষেধ হৈ যোৱাটো হেনো নিবিচাৰে। প্ৰমোদ বড়োৱে কয় BPF দলটো নিষেধ হোৱাটো মই নিবিচাৰোঁ। যি যেনে কাম কৰিব তেনে ফল পাবই। মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক ভোগালী বিহুৰ আৰু উৰুকাৰ শুভেচ্ছা জনাইছোঁ। লগতে তেখেতৰ সতীৰ্থসকলকো বিহুৰ শুভেচ্ছা জনাইছোঁ। উল্লেখ্য যে BPFৰ 3জন বিধায়ক শাসকীয় পক্ষত চামিল হ'লে BPF দলৰ কেনে অৱস্থা হ'ব বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত BTCৰ প্ৰধান প্ৰমোদ বড়োৱে এইদৰে কয়। সোমবাৰে কোকৰাঝাৰ স্থিত জিলাৰ গোসাইগাঁও মহকুমাৰ হাব্ৰুবিলস্থিত নেপালপাৰাত SOPDৰ অধীনত 2 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগা হস্ততাঁত বস্ত্ৰশিল্প অধীক্ষকৰ কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰে BTCৰ প্ৰধান প্ৰমোদ বড়োৱে। BTCৰ প্ৰধানগৰাকীয়ে BTCবাসীক মাঘ বিহুৰ উৰুকা শুভেচ্ছা জ্ঞাপন কৰে। বন্ধ কৰা দাবী অখিল গগৈ ক'লে কেইদিনৰ পিছত ৰাইজে ওলাই আহি টুলগেট ভাঙিব। ভোগালী বিহুত কোভিড বিধিৰ সময় সলনিৰ বাবে চৰকাৰক ধন্যবাদ জনালে শিৱসাগৰ বিধায়ক অখিল গগৈ। সকলোকে কোভিড বিধি পালন কৰি বিহু উদযাপন কৰিবলৈ আহ্বান বিধায়কজনৰ। কোভিডক লৈ অখিল গগৈয়ে কয় যে অসমত কোভিডৰ সংক্ৰমণ বৃদ্ধিৰ বাবে চৰকাৰী দায়ী। মুখ্যমন্ত্ৰীৰ কথা এতিয়া আইন। কোভিডৰ বিধি প্ৰণয়নৰ বাবে বিশেষজ্ঞ কমিটিৰ প্ৰয়োজন। মুখ্যমন্ত্ৰীয়ে সকলো বিষয়তে মাত মাতে। মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবেও মুখ্যমন্ত্ৰীয়ে কয়। কোভিডৰ SOP সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে মন্তব্য দিয়ে।
অসমীয়া উৎসৱক লৈ কাকো খেলা নকৰিবলৈ আহ্বান অখিল গগৈৰ। চৰকাৰে ক'ভিড-সৃষ্ট পৰিৱেশত মানুহক সহায় কৰাৰ কোনো আঁচনি বৰ্তমান নাই বুলি মন্তব্য কৰি শিৱসাগৰ বিধায়কগৰাকীয়ে কয় যে চৰকাৰৰ বৰ্তমান দেউলীয়া অৱস্থা।